ফ্ৰেণ্ডছ, শান্তনাইমন ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু সকলোৰে ভাল চাগে, সকলো এনেকুৱা কোভিড পৰিস্থিতিত আমি সকলোৱে ঘৰতে আছোঁ চাগে। আৰু এইটো সময়ত আজি মই আপোনালোকৰ কাৰণে মেংগো জুচ এটা বনাবলৈ আহিছোঁ। আৰু যথেষ্ট এতিয়া গৰম পৰিছে, জুন জুলাই মাহ যেতিয়া। আৰু আম খায়নে বাৰু আপোনালোকে? আম খাই যথেষ্ট ভাল লাগে। এতিয়া মোৰ ওচৰত আমো আছে। এতিয়া যাওঁ বোলো, মই এতিয়া মেংগোৰ এটা জুচ বনাম, চাওঁ বলক তেতিয়াহ'লে। ইয়াৰ বাবে মই 4টা আম লৈছোঁ। আৰু এইকেইটা মোৰ মায়ে ঘৰৰ পৰা দি পঠিওৱা আম হয়, অলপ টেঙা মিঠা হয়। গতিকে প্ৰথমতে আমকেইটা বাকলি গুচাই মিক্সিত ধুনীয়াকৈ এটা পিচি ল'ম। এইখিনি পিছা হৈ গ'ল। আৰু ইয়াতে এতিয়া মই 2 চামুচ চেনি দিম, কাৰণ আমটো অলপ টেঙা আৰু মিঠা দুয়োটাই আছে। বাৰু মিঠাটো বেছি নাই, টেঙা আছে, সেইকাৰণে মই চেনি 2 চামুচ দিম আৰু অলপ নিমখ দিম। আৰু আকৌ এবাৰ মিক্সিত মাৰি ল'ম ধুনীয়াকৈ। আমটো মিঠা থাকিলে আপোনালোকে অলপ টেঙা চেপিও দিব পাৰে। আৰু ইয়াতে এতিয়া মই অলপ পানী দি দিম। পানী দি ভালদৰে মিলাই দিম এতিয়া। আৰু এয়া আমাৰ মেংগো জুচ ৰেডি হৈছে। আৰু অলপ পানী দি দিওঁ। আপোনালোকে যিমান ডাঠকৈ বা পাতলকৈ খায় সেই অনুসৰিয়ে পানী দিব। আৰু এইখিনি চেকনি এখনত চেকি ল'লে বেছি ভাল হয়, নহ'লে আমৰ আঁহটো থাকে। নেচেকাকৈ খাব পাৰি, চেকিলে ভাল লাগে আৰু খাই। আৰু এয়া মোৰ মেংগোৰ জুচ ৰেডি হৈ গ'ল। আৰু ইমন ইছানক দিওঁগৈ বলক। ইমন জুচ লোৱা। ৰিশান ক'ত গ'লা? হেল্ল' গাইজ, এতিয়া মই আহিলোঁ ইভিনিং ৱাক কৰিবলৈ। আৰু ঠিক আছে, আজি ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, বাই।